চাহ খাওঁতে নহয় গিলাচত বাকি দিয়া লগে লগে গোটেইখিনি খাই পেলাই গৰম চাহ একো নাচায়। সেই আমাৰ দেউতাইতো গৰম গৰম চাহ কেটলি মুখে দিয়ে খাই দিয়ে। তহঁতে তেনেকেহে খাই। আমাৰ দেউতাই কি কৰে জানো? আমাৰ দেউতাই প্ৰথমতে চাহপাত অলপ খাব, তাৰপিছত চেনি অলপ খাব, তাৰপিছত পানী অলপ খাই জুইতে বহি দিয়ে ডাইৰেক্ট। চিন্টুৱে সঁচাকে বৰ ওচৰৰ মানুহ হয় কিন্তু দেই। সেইদিনাখন চাহ খোৱা কথাটোকে চাচোন, কিমান মিছাকে কৈ দিলে সি। হয় পাই, বহুত মিছা কথা কয় সি। সেইটো চাহ নাম নওঁতে ওলাই দিলে কুকুৰটো। সঁচাকে আহিলে দেই, আজি দা আকৌ উঠাম দেই। ভাল লাগিব, আহি ল'ব দে তাক, আহি পাবহি দে, কৈ নাথাকিবি তাক। এই ভাইহঁত কি কৰি আছে তহঁতি ইয়াত? এনে ৰৈ আছো। ক'ৰ পৰা আহিলি? এই টাউনত সাঁতোৰ কম্পিটিশ্যন আছিলে নহয়, তাৰ পৰা আহিলোগৈ আকৌ, চাই আহিলো, এনেকুৱা মজা লাগিলে। ঐ তহঁতি এটা কথা জানা নাই? আমাৰ দেউতাই যে 4 ঘণ্টামান একেৰাহে পানীত বুৰ মাৰি থাকিব পাৰে। তহঁতৰ দেউতাই 4 ঘণ্টাহে পায়, আমাৰ দেউতাই যে 2 দিনমান একেৰাহে নদীতে বুৰ মাৰি থাকে। আমাৰ দেউতাই যি এবাৰ বুৰ মাৰিলে আৰু ওলাই নাহিলে আজিলৈকে। অ মা কি কৰি আছানো? এই ভাত বনাই আছো, তোৰতো ষ্টাইল কৰা পৰা আজৰিয়ে নাই। সেইবোৰ বাদ দিয়াচোন। আজি নহয় কি হ'ল জানা আমাৰ? কি হ'লনো আজি? আজি নহয় মোক নহয় ৰমেন দাদাই গছৰ চাব শিকালে। কি কলি হাৰামি? সঁচাকে ইমান ভাল সীমা জানা? হেৰ' পাগলী, সিটো গছত উঠা চলেৰে তোৰ পেনটোহে চুব বিচাৰিছিলে। তোমাৰ ছোৱালী কিমান আকৰি বুলি ভাবিছা নেকি? মই তাৰ কথা জানোৱেই নহয়। কি জান তই? মই জানোৱেই সি যে পেনটো চুবলৈ বুদ্ধি কৰে বুলি। মই ইমান আকৰি নহয় ন, সেইকাৰণে মই গছত উঠাৰ সময়ত পেনটোৱে খুলি লৈছিলো। মৰ্ণিং মই সকলোৱে আজি মই তহঁতক সান মিহলি প্ৰশ্ন সুধিম, যাক সোধো চবে উত্তৰটো দি যাবি দেই। তই উঠচোন চিনটো। কওক ছাৰ। ধৰি ল তোৰ হাতত 10টা মাৰ্বল আছে। নাই ছাৰ, মোৰ হাতত এটা মাৰ্বল নাই। হেৰ' বুৰ্বক, তোক ধৰি ল'বহে কৈছো। তোৰ হাতত যেনিবা 10টা মাৰ্বল আছে, তাৰে তোৰ কিতাপ পঢ়ি থকা ৰাজুৱে 2টা লৈ ল'লে, তোৰ হাতত তেতিয়া কেইটা থাকিব? আৰে সি লৈ দেখাওক না, মই তাক ঘুচিয়াই নাক ভাঙি দিম। কি কলি? বহ তহঁতক প্ৰশ্ন সুধি একো লাভ নাই, বহ। ৰাজু তই উঠচোন এইবাৰ। কওক ছাৰ। দিছ ইজ মাই হেড মানে কি কচোন তই অসমীয়াত? মই নাজানিম নহয় ছাৰ। হেৰ' দিছ ইজ মাই হেড মানে হ'ল এইটো মোৰ মূৰ। তোক আজিয়ে কৈ পঠাইছো, কাইলৈ মই তোক আকৌ সুধিম, তই কাইলৈ কিন্তু শুদ্ধ উত্তৰ দিব লাগিব, নোৱাৰিলে পিটন দিম। ঠিক আছে, আজিলৈ ছুটি, তহঁতি এতিয়া ঘৰত যা। হ'ব ছাৰ। দিছ ইজ মাই হেড মানে এইটো ছাৰৰ মূৰ। হেৰ' মূৰ্খ, কি কলি? দিছ ইজ মাই হেড মানে এইটো মোৰ মূৰহে, ক'ত ছাৰৰ মূৰ পালি? ঠিক আছে দেউতা, মই মনত ৰাখিম বাৰু। তোক যে কালি মই মুখস্থ কৰি আনিব দিছিলো, দিছ ইজ মাই হেড মানে কি কচোন তই এতিয়া, দিছ ইজ মাই হেড মানে কি? দিছ ইজ মাই হেড মানে এইটো দেউতাৰ মূৰ। কি কলি জহনি যোৱা তই? দিছ ইজ মাই হেড মানে এইটো দেউতাৰ মূৰ? কালি তোক মই কৈছো নাই, দিছ ইজ মাই হেড মানে এইটো মোৰ মূৰ, পাহৰি গলি নেকি তই? কৈছিলে ছাৰ, মই পাহৰি গলো। কাইলৈ আকৌ মুখস্থ কৰি আনিবি, যদি এইবাৰ ভুল হয় তোক কিন্তু মই বহুত পিটন দিম। আজিলৈ ছুটি। দিছ ইজ মাই হেড মানে এইটো ছাৰৰ মূৰ। তই কথা ক'লে বুজি নাপাৱ নি? কালি তোক মই কৈছিলো নাই এইটো দিছ ইজ মাই হেড মানে এইটো মোৰ মূৰ বুলি, আকৌ তই ছাৰৰ মূৰ বুলি ক'লি যে? পঢ়িব নাজানিলে নপঢ়িবি, ভুলকে নপঢ়িবি। উপায় নাই আৰু, ছাৰেও এটা ক'ব, দেউতাইও এটা ক'ব, মই এতিয়া বাজত সোমাই কোনটো মানিম বাৰু? ঐ তই ক এতিয়া, দিছ ইজ মাই হেড মানে কি? মুখস্থ আছে নাই? মানে ছাৰ, কি মানে চানে লগাই আছ? ডাইৰেক্ট ক। মানে ছাৰ, দিছ ইজ মাই হেড মানে ঘৰত দেউতাৰ মূৰ আৰু স্কুলত আপোনাৰ মূৰ।